আজিৰ কবিতা বেশ্যা। এদিন প্ৰেম বিচাৰি হুলুগৈ বেশ্যাৰ কুঠিত। তেওঁ মোক আলফুলে বুকুৰ মাজত সাৱটি লৈ মৰমৰ চুমা এটা আঁকি দিলে মোৰ কপালৰ সমাজত। তেওঁ প্ৰেমৰ বাবে হাবাথুৰি খাই আছিল, সেয়ে সোমাই গ'ল বুকুৰ মাজত। যৌনতা তাইৰ জীৱন, প্ৰেম হেনো তাইৰ বাবে নগ্নতা। কিন্তু মই তেওঁৰ পৰা না যৌনতা বিচাৰিলো না নগ্নতা, বিচাৰিলো অলপ প্ৰেম। তেওঁ মোক হৃদয় খুলি প্ৰেম দিলে, বেশ্যাতকৈ বেছি প্ৰেম কোনে দিব পাৰে হয়। যৌনতাত ডুবি ডুবি তাইৰ শুকান হৃদয়খনে প্ৰেমৰ বাবে পাগল হৈ পৰে। গাইজ, সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আজি লকডাউনৰ 21 নম্বৰ দিন আৰু এই একাদশ দিনত মই মোৰ লকডাউনত কবিতা শিতানৰ শেষৰটি কবিতা লৈ আহিছোঁ। কবিতাটোৱে সকলোৱে শুনিব, কেনে হৈছে জনাব, কবিতাটো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল ষ্ট্ৰেছ লাইফটো ছাবস্ক্ৰাইব কৰিব। তাৰ আগতে লকডাউন আৰু 3 মে'লৈকে বঢ়াই দিছে। সকলোৱে যাতে ঘৰতে থাকে, কোনো বিনা কাৰণত ঘৰৰ বাহিৰ নোলায়, তাৰে বাবে আশা ৰাখিলোঁ।